নমস্কাৰ মানুহৰ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আজি আমাৰ ঘৰৰ বেটেনীত 100 বৰ্ষ সদৌ চুতীয়া জাতি সন্মিলন উদযাপন কৰিছে আৰু তালে মই গৈ আছোঁ আৰু এতিয়া তাত প্ৰথম পতাকা উত্তোলন হ'ব আৰু তাৰপিছত শোভাযাত্ৰা হ'ব আৰু ৰাতিলে সাংস্কৃতিক অনুষ্ঠানত আমাৰ সকলোৱে মৰমৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং আহিব তো সকলো দেখা পাব তো দেখুৱাই যাম তো ভিডিঅ'টো সকলোকে চাই থাকিব আৰু এতিয়া পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলন আপোনালোকক দেখুৱাই আছোঁ আৰু এইফালে গ'লো তো এইফালে হৈ আছে পতাকা উত্তোলন বেটেনী আমাৰ যিসকল নমস্য ব্যক্তি আমি সেই নমস্য ব্যক্তিসকলকো সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰতাৰে জনাইছোঁ ধন্যবাদ সন্মিলনে একগোট কৰি আহিছে আজি পুনৰবাৰ এই বেটেনীৰ ভূমিতে আমি একত্ৰিত হৈ এই শুভ মুহূৰ্তত সকল আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা এখনি চেলেঙেৰে আমি সন্মান যাচিবৰ বাবে আহ্বান জনাইছোঁ আৰু লগে লগে বাকী সকলেও আমাৰ বাকী সকলো ছাত্ৰীয়েও এখনি চেলেঙেৰে সন্মান প্ৰদৰ্শন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু মহিলাসকলে মংগল ধ্বনি উৰুলি দিয়ক আৰু ধুনীয়াকৈ ফুলৰ চাপত মাৰক সদৌ চুতীয়া জাতি সন্মিলন জিন্দাবাদ 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 বেটেনী জিন্দাবাদ গোলাঘাট চুতীয়া জাতি সন্মিলন জিন্দাবাদ গোলাঘাট চুতীয়া জাতি সন্মিলন জিন্দাবাদ বেটেনী আঞ্চলিক জিন্দাবাদ হেনচো আঞ্চলিক জিন্দাবাদ বেটেৰী চলাব নেকি বেটেৰী মালিক ড্ৰাইভাৰজন কোনজন দাদা বেটেৰী ড্ৰাইভাৰ কোন প্ৰচেছনত যাব নেকি হয় তাকে তো এতিয়া মানে পতাকা উত্তোলন হৈ গ'ল আৰু পতাকা উত্তোলন হোৱাৰ পিছত এতিয়া প্ৰচেছন হ'ব আৰু এতিয়া অকণ দেৰিকৈ বেটেৰী চাইডে বহি আছোঁ কাৰ নাজানো তো অলপ দেৰিকৈ প্ৰচেছন সকলো দেখুৱাই যাম তো ভিডিঅ'টো সকলোকে চাই থাকিব এইফালে আছে আমাৰ প্ৰণৱ আৰু এইফালে গাড়ীখন যাম এইফালে ধুনীয়া ধুনীয়া ছোৱালীবোৰ গৈ আছে মই বোলো নাই চোৱা দেই নামটো কৈ দে চেনেলটো নীলিম আকাশ ব্লগ বুলি আছে তো সবে সাবস্ক্রাইব কৰি দিব হা ইয়াৰ ব্লগতে কৈ দিছো বৰা আকৌ টকা ক'বা হিচাপ এইটো কোনে বনাইলে এইডাল নাটি কেইটা হয় নি ছোৱালী ঠিক আছে লৈ লওক কৰিব নহয় লৈ লওক ভালকৈ যাব দেই প্ৰচেছন আমাৰ মুনুকি আহিছে দেখিছে এইফালে মুনুকিক সবে চিনি পায় বেদান্ত বুলি ফেচবুকত কেনেকুৱা ভিউজ পায় কৈ দিয়া চেনেলটা খুলিম বুলি কৈছে খালি খোলা নাই আৰু প্ৰচেছন আৰম্ভ হৈ গ'ল আপোনালোকক দেখাই আছে তো এচক এইফালে আহি আছে প্ৰচেছন আৰু এইফালে প্ৰচেছন আৰম্ভ হৈ গ'ল আপোনালোকক দেখুৱাই আছে এইফালে আমাৰ চাপৰি ইউটিউবাৰ এটা গৈ আছে দেখিছে নাই তো এইফালে আহি আছে প্ৰচেছন আগত হাতীবা আহি আছে তো সকলো দেখুৱাইছোঁ তো ভিডিঅ'টো সকলোকে চাই থাকিব তো ব'লক এইফালে আগলৈ গৈ আছে আপোনাক মই শুকুৰবাৰ দেখুৱাইছোঁ তো এইফালে আহি আছে প্ৰচেছন দেখিছে
আজি প্ৰচেছনত বেয়া গৰম হৈছে মজাত গৈ থাকা আৰু তো এতিয়া প্ৰচেছন আদায় হৈ গ'লে দেখিছে সকলো আহিলে আৰু এতিয়া ইয়াত কি হয় অকল নাজানো অকল দেখুৱাইছে আপোনালোকক তো আদৰণি গেটখন অলপ দেখুৱাইছোঁ আৰু প্ৰচেছন হৈ গ'ল আৰু এতিয়া মই ঘৰলৈ আহিছোঁ মানে ঘৰত মই ভাত খোৱাই নাই তো এতিয়া ঘৰত ভাত খাই লওঁ আৰু যাম অলপ দেৰিকৈ তো কি হ'ব ঘৰত পালোঁগৈ আৰু তো আজিৰ দিনটো গোটেই ব্লগটো দিম তো ভিডিঅ'টো সকলোকে চাই দিব দেই আৰু বন্ধুসকল দিনত ভিডিঅ' বনোৱা নহ'লে আৰু এতিয়া মানে আছে সাংস্কৃতিক সন্ধ্যা তো সকলোখিনি কৈছিলে তো এতিয়া আহিব কণ্ঠশিল্পী বিপিন চাওদাং আৰু এতিয়া তালৈ যাওঁ কি সকলো দেখুৱাই যাম তো ভিডিঅ'টো সকলোকে চাই থাকিব